পোনপ্ৰথমে আমাৰ চৰাইদেউ জিলাত আমাৰ যি বড়ো অধ্যুষিত অঞ্চল এই অঞ্চলত আমাৰ বনচু বড়ো নেশ্যনেল ষ্টুডেণ্ট ইউনিয়নৰ প্ৰেচিডেণ্টৰ লগতে তেখেতলোকৰ কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়া যিসকল আহি উপস্থিত হৈছে আৰু কোকৰাঝাৰৰ পৰা যিসকল ৰাইজ আহি আমাৰ চৰাইদেউ জিলাৰ বড়োসকলৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ যি বানপানীত যি আমাৰ ক্ষয়ক্ষতি হ'ল যি বুজ ল'বৰ কাৰণে আমাৰ মাজত আহিছে মই তেখেতলোকক পোনপ্ৰথমে চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ লগতে আমাৰ স্থানীয় ৰাইজৰ হৈ মই তেখেতলোকক ধন্যবাদ জনাইছোঁ আৰু তেখেতলোকে ইমান দূৰৰ পৰা তেখেতলোকে 12 ঘণ্টা অতিক্ৰম কৰি আমাৰ মাজত আহি উপস্থিত হৈছে আৰু তেখেতলোকে আমাৰ গাঁওবিলাক পৰিদৰ্শন কৰিছে আমাৰ গাঁওবিলাকত কি ক্ষয়ক্ষতি হ'ল তেখেতলোকে চাইছে আৰু আমাৰ ৰাইজৰ লগত কথা পাতিছে আমাৰ ৰাইজৰ যি দুখ দুৰ্দশা সেইবিলাক তেখেতলোকে কথা পাতিছে ৰাইজক সকাহ দিছে আৰু তেখেতলোকে অকল অহাই নহয় তেখেতলোকে আমাৰ বান আক্ৰান্ত হোৱা লোকৰ কাৰণে তেখেতলোকে কিছু সাহায্যও লৈ আহিছে তেখেতলোকে দিবৰ কাৰণে তেখেতলোকক মই বহুত ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আমাৰ যিহেতু এই আপাৰ আসামৰ গাঁও অঞ্চলবিলাক বেছি আগবঢ়া নহয় গ্ৰামোন্নয়ন যিবিলাক আমাৰ অঞ্চলৰ যি গাঁও অঞ্চলৰ ভিতৰুৱা অঞ্চল এই অঞ্চলবিলাক একেবাৰে পিছপৰা তো সেইকাৰণে বানপানী অহাৰ লগে লগে ৰাইজৰ বহু ক্ষয়ক্ষতি হৈছে তো সেইকাৰণে এই সময়ত আমাৰ বনচুৰ যিসকল বিষয়ববীয়া আমাৰ সভাপতিকে প্ৰমুখ্যে কৰি সকলোকে মই আহি খবৰ কৰাৰ কাৰণে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা চৰাইদেউ জিলা সমিতিৰ পৰা ধন্যবাদ জনাইছোঁ আৰু অনাগত ভৱিষ্যতেও যাতে এনেকুৱা সময়ত তেখেতলোকৰ দুৰ্যোগৰ সময়ত আমাৰ সহায় আমাক আগবঢ়ায় আৰু লগতে জাতীয় যিবিলাক কিছুমান ইছ্যু আছে সেইবিলাকৰ ওপৰতো তেখেতলোকে মাত মাতি আমাৰ চৰাইদেউ জিলাৰ সমস্যাবিলাক পূৰণ কৰাত সহায় কৰিব বুলি মই কৈ ধন্যবাদ জনাইছোঁ থেংক ইউ